অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ। মোৰ নাম নৱজিৎ নাৰ্জাৰী। মোৰ ঘৰ গোলাঘাট চিচুপানী অসম। বৰ্তমান মই বকাজান কাৰ্বি আংলং অসমত থাকোঁ আৰু এইবাৰ মই DIDLT মাষ্টাৰত আহিছোঁ। সকলো অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ। সকলো অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ। মোৰ নাম নৱজিৎ নাৰ্জাৰী। মোৰ ঘৰ গোলাঘাট চিচুপানী অসম। বৰ্তমান মই বকাজান কাৰ্বি আংলং অসমত থাকোঁ আৰু এইবাৰ মই DIDLT মাষ্টাৰত আহিছোঁ। সকলো অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ। সকলো অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ। মোৰ নাম নৱজিৎ নাৰ্জাৰী। মোৰ ঘৰ গোলাঘাট চিচুপানী অসম। বৰ্তমান মই বকাজান কাৰ্বি আংলং অসমত থাকোঁ আৰু এইবাৰ মই DIDLT মাষ্টাৰত আহিছোঁ। সকলো অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ। সকলো অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ। মোৰ নাম নৱজিৎ নাৰ্জাৰী। মোৰ ঘৰ গোলাঘাট চিচুপানী অসম। বৰ্তমান মই বকাজান কাৰ্বি আংলং অসমত থাকোঁ আৰু এইবাৰ মই DIDLT মাষ্টাৰত আহিছোঁ। সকলো অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ।